নমস্কাৰ কৃষক বন্ধুসকল, মোৰ মৰমৰ গাহৰি পালক বন্ধুসকল। আমাৰ সকলোৰে এতিয়া এটাই চিন্তা হৈছে যে চৰকাৰে আমাৰ গাহৰি বজাৰখন এটা বাহিৰা দেশৰ কোম্পানীক চিপি গ্ৰুপক দিব ওলাইছে। আমাৰ কাৰণে এইটো বৰ চিন্তনীয় বিষয় হৈ পৰিছে। কিন্তু আমি যদি অসমৰ সকলো গাহৰি পালকে মাৰ বান্ধি যদি থিয় হওঁ যে আমি কেতিয়াও কোম্পানীৰ আণ্ডাৰত গাহৰি নোপোহোঁ, তেতিয়া জানো এই কোম্পানী আমাক গাহৰি পুহিব দিব পাৰিব? আমি যদি নিজে আমাৰ স্থিতিত অটল থাকোঁ যে আমি গাহৰি নিজেই পুহিম, আমাৰ এই গাহৰি বজাৰখন আমাৰ নিজৰ বজাৰ, এখন আমাৰ অসমৰ থলুৱা জনগণৰ বজাৰ। আমাৰ জাতি জনগোষ্ঠী যিখিনি আছে, বিশেষকৈ মংগোলীয় জনগোষ্ঠীৰ লোকসকলে অসমত গাহৰি পুহি আহিছে আৰু বৰ্তমান আন অসমীয়া ভাই ভণ্টিসকলেও এই গাহৰি ব্যৱসায়টোত লাগিছে। গতিকে এইটো আমাৰ বাবে সকলোৰে বাবে ভাল কথা আৰু আমি নিজেই আমাৰ বজাৰখন ৰাখিব লাগিব। আজি গণৰাজ্য দিৱস ২৬ জানুৱাৰী। আমাৰ ভাৰত স্বাধীন হ'ল, অসমো স্বাধীন হ'ল, বাহিৰা এখন দেশৰ কবলৰ পৰা মুক্তি পাইছিল। কিন্তু আজি যদি আকৌ আমি আমাৰ নিজৰ বজাৰখন আকৌ বাহিৰা এটা কোম্পানীক দি দিওঁ, আমাৰ স্বাধীনতাৰ কিবা মূল্য থাকিল জানো? কওকচোন আপোনালোকে। এতিয়া চাওক, এটা গাহৰি বা দুটা গাহৰি পুহি আমাৰ গাঁৱৰ প্ৰত্যেক ঘৰ মানুহে এটা দুটাকৈ গাহৰি পুহিছেই। আমাৰ গাঁৱত আমাৰ গাঁওখন এখন জনজাতীয় গাঁও। প্ৰায়ভাগ মানুহৰ ঘৰতে মদ অলপ চলপকৈ বনায়, তাৰ মদৰ জুগুলি ওলায় বা ঘৰৰ কিবা কচু এনেকৈ খুৱাই এটা দুটা গাহৰি ধুনীয়াকৈ পুহি ছমাহত ভালেমান টকা উপাৰ্জন কৰে। ভালেমান বুলি ক'লে এটা গাহৰি বেছি ঘৰে যিখিনি খা খৰচ কৰি ৬,০০০ টকা পোৱালিটো ধৰিলে বাকীটো আপোনাৰ ১২-১৫ হাজাৰ টকা প্ৰফিট আছেই। কিন্তু যদি আমি কোম্পানী এটাই আমাক পুহিব দিয়ে, পোৱালিটোৰ দাম ল'ব, দানাৰ দাম ল'ব, তাৰপিছত যিখিনি লাভ থাকিব তাৰ পৰা প্ৰথমতে যদিও আধা আধা দিয়ে, পিছলৈতো আধা আধা নিদিব আৰু, হয়নে? পিছত অতি বেছি দিলে আপোনাক ৩,০০০ টকা দিব বা ২,০০০ টকা দিব গাহৰিটো পুহি দিয়াৰ নামত, পালি দিয়াৰ নামত। গতিকে যিটো গাহৰিত আমি ছমাহত পুহি বা 7 মাহ পুহি ১০-১১ হাজাৰ বা ১২ হাজাৰ টকা পাই আছোঁ, সেই গাহৰিটো আমি এটা কোম্পানীৰ আণ্ডাৰত কেলৈ পুহিম? ২,০০০-৩,০০০ পাবলৈ আমি কেলৈ পুহিম? গতিকে আমি যদি সকলো গাহৰি পালকে মাৰ বান্ধি থিয় হওঁ যে আমি কোম্পানীৰ আণ্ডাৰত গাহৰি কেতিয়াও নোপুহোঁ, তেতিয়া কোনো কোম্পানী আহি আমাৰ অসমৰ গাহৰি বজাৰখন ল'ব নোৱাৰে। তাকে আপোনালোকৰ আগত মই মোৰ মনৰ কথাখিনি প্ৰকাশ কৰিলোঁ। আপোনালোকে যদি মোৰ লগত একমত হয়, এই ভিডিঅ'টোত লাইক কমেণ্ট কৰিব আৰু আপোনালোকৰ মন্তব্যবিলাকো জনাব মোক, আৰু ভিডিঅ'টো পাৰিলে আপোনালোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।